হেভি হাৰ্ট লৈ মাৰ ঘৰৰ পৰা গোলাঘাটলৈ বুলি আহিলোঁ কিন্তু অহাৰ লগে লগে মনটো ভালো লাগিল পিছে এয়া প্ৰিপেৰেশ্যনত লাগি গ'লোঁ কিহৰ জানেনে আমাৰ এই অকণমানিজনী যে খোজকাঢ়ি ফুৰিছে দেখিছে তাইৰ বাৰ্থডে আছে আৰু এয়া আমি প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰি দিলোঁ ৰাতি আৰু মাক ক'লে চাওক একদম ফটো তুলি তত পোৱা নাই এইফালে মই নেক্সট ডে বনাইছোঁ পায়স সকলোকে দিবলৈ আৰু দুইজনী জা জুৱেলি পুৰা পিংক হৈ ওলাই লৈছোঁ বেয়া ষ্টাইল কৰিছোঁ আৰু এইফালে আমাৰ চব বাৰ্থডে গাৰ্ল কি মৰম লাগিছে আৰু আমি পায়স এয়া ভগৱানলৈ বুলি আগবঢ়ালোঁ সকলোৱে সেৱা কৰিলোঁ আৰু এয়া হ'ল আমাৰ বাৰ্থডে কেক তাৰপাছতে গোটেইখনে মিলি আমি ধুনীয়াকৈ কেক কাট কৰিলোঁ যিহেতু সকলো জেগাৰে নীতি নিয়মবিলাক বেলেগ বেলেগ নীতি নিয়ম মানে কি আৰু ধৰক ভিলেজ লাইফত বেলেগ বেলেগ টাউন চিটি লাইফত বেলেগ বেলেগ কিন্তু য'তেই থাকোঁ তাৰ লগত এডজাষ্ট কৰিব পৰাটোহে ডাঙৰ কথা আৰু এয়া আছিল আমাৰ ডে 1 মানে পাৰ্ট 1 বাৰ্থডে লগ আৰু ছেকেণ্ড পাৰ্ট আহি আছে দেই